চালা পয়সা পাতি নাই, কি হব? পয়সা চইসা নাই, কি কৰো? এইটো কোনিয়ে যা ভিক্ষাৰী তারপরে পয়সা খুঁজবে আহে আফাল মার দিম মাল ভিক্ষাৰী মোর পয়সা লৈ গেল বেকে ভিক্ষার টাকা এ 20 টাকা পালো বেকে আজি মাল্য তো কাজে লাগে হিলু 1 টাকাও নাই, কি হব এতিয়া? বেকে নামে দে বাবা 10 টাকা যা ভিক্ষাৰী পয়সা খুঁজবে আহে মোর লগতে 1 টাকা নাই বি খাবা কান্তারে আর তাক পয়সা লাগে। আজি মাইতা পাই পয়সা লইলো গাড়ী এখন কিনবা লাগছিল, কি কৰো? অলপ দে আল্লাহকে নাম দে ভিখাৰী লো 10 টাকা লো দি তো ভাল হ'ব দে আখিৰ পাত হ'ব মোক দি পইচা দে কোনো দিয়ে মই দেওৱে চবকে দেও আগে রাখবি দে তেতিয়া কেইটামান মান চলিছি মোৰ 20 টাকাটো এখানে লৈ গৈছি মোক ফেবাই দিয়ে কাৰণে একেলা বহুত ছয়তাত চলি এইবিলাক তোমার ভিখাৰী পয়সা এলার ব্যাপার কিন্তু নিজে করে দিলে হাত ভরি দিয়ে কাম করবে আর আল্লাহ তোক আখিৰ পাত কৰক মই দোয়া কৰিম। এই জ্যাকেট তুলো মোক পিন্ধে দি যে জ্যাকেটটো দেবি নে দিছো দে লো মই যাও দে আৰু লগ পালি তোক লৈ যাম দে এবাৰ নিবি এই বহুত দুখ লাগে ভিখাৰী দিলে কিয় আল্লাহ এৰা কৰি দিছি বহুত দুখ লাগে এইবিলাক দেখি গম পাইছা না আজি বাৰা তই আমাৰ লগতে থাকবি দে হ'ব দে মোক কিন্তু ৰাখি কিন্তু দাদা মই এবাৰ খুজা কাৰণে পইচা আছে আনি তই মোক কৰ ৰাখি ৰাখিম দে ডক্টৰ চন্দ্ৰ কৰবি তই বল লগতে থাকবি বড় থাকা লগ নাই দৌৰিবা হয়তো তই মোক খুজি এক দিবা নাগে ময়ে তোক খুৱাম তই বল লগত থাকবি বড় লগ নাই বল লগত কামত যাবি তই কাম শিকাম বৰ অডিঅ' খান আছে অডিঅ' খান তোক চলবা দিম চব কৰিবা দিম মই তোক গম পাইছা না তই মোৰ লগতে আমি দৌৰা যেতিয়া থাকিম থাকিম দে তোক কাপোৰ চাপোৰ পুৰা বদলাই দিম চন্দ্ৰ কৰবি তোক নতুন ষ্টাইল কৰি দিম বটা গম পাইছা না আছো বাবু ওলেয়া যাইছো দাদা মই তোক কিবা বস্তু পিন্ধবা দেও এখনি পিন্ধছো দে পিন্ধো দে চেনেযোৰা পিন্ধিলো হয় না নহয় তাত তোক কি দিনছো হ'ব দে আৰু গলৰ চেণ্ডেলো পিন্ধি লবি আৰু টুপিটো পিন্ধিলো চব পিন্ধি দিছো পিন্ধো দে টুপিটো পিন্ধছো দে আৰু চেণ্ডেলো পিন্ধছো দে বে ঠাণ্ডা লাগছি দে তোৰ ঠাণ্ডা লাগছি মই তোক চুইটাৰটো পিন্ধবা দিছো টুপিটো ঠিক কৰি দে তোৰ নাজদা নালা টুপিটো পিন্ধলি ল আৰু চুইটাৰটো তোক দিছো দাদা তুমি এনাম ভাল মোক এনাম মৰম কৰিছা আকৌ নহয় মই খালি ফুৱাইছে মই দুখীয়া মানুহ কেনে মৰম কৰোৱে তুমি চুইটাৰটো পিন্ধি ল যোৱা আমি ফুৰিও পইচা কেতিয়াও লোৱা যো ফুৰিও সিদিনাখানে এখন গাড়ী কিনিলো ইয়াতে বহাইছো এখন সিদিনাখানে তেল ভৰাইছিল বাপাই বাই কি কৰিলা তেল এক কৰিছে নেকি বৈছি দে গাড়ীখন পুৰা নগলা সিদিনাখানে এটা এক্সিডেণ্ট হৈছিল গাড়ী তেলে নাই তেলে গৈছে খোজকাঢ়ি যাব লাগিব টেনশ্যন নকৰিবা ৰাতি তো অডি এখন আছে অডি খানত যাম অডি আছে ৰাতি যাব নদী ৰাতি চুইত দেখালে দি দেখিলো তোক যে ফাল্টু দিয়ে গৈছিলে দুদিন ভিখাৰী হলা দিয়া নদীকে পইচা দিছো দে বাবা টেনশ্যন নকৰিবা এইকেইটা মানুহ কোনো দিলে অপমান কৰিব লাগিব তই ভিখাৰী বুলি অপমান কৰিছিলে আৰু কোনো দিনো মানুহ এনেকুৱা অপমান মাফ কৰি দিছো যা তহঁতি দুয়ে আজিও ভিক্ষা খুজিলি তহঁতক যে কাপোৰ দিছিলো কি দে তই আজি পৰা ভিক্ষা খুজিবা লাগে মোৰ লগতে থাকবি ভিক্ষা নুখুজবি মানুহ কোনোদিনো অপমান নকৰবি তো হাই গাইস আমার ভিডিওটো ভাল লাগিছে যদি বাকিখিনি কৰি দিব নকাও তো আপোনালোকে আমাক আগুৱাই যোৱাৰ কাৰণে অলপমান শুভেচ্ছা জনাব নমস্কাৰ তো আপোনালোকে আমাক মৰম দি যাব তেতিয়া আমি আগুৱাই যাম।
তো লাইকটো কৰি দিব তো বাকীখিনি নকওঁ তো এইখিনিয়ে ক'বলগীয়া তো ধন্যবাদ তো জয় আই অসম জয় আই অসম!